abare masong truck atum do an get together mate ar muching roma mai kapedopon Patumi vosik ni phaing ko rahini ar ni langkong habe town hall along abare masong truck atum do an get together mate ar muching roma mai padopon Mangsa mai along mai pusar sinterang pen mai charipon jethana jai mek sitami padopon do Lapet, labang somai along aluhisar po aman pengpen, kacetang dun karbeng long SP Sir Sanjip Kumar Saikia lapet, arisang ho, ASP si tami cetang dun. Labang somai long SP Sir Sanjip Kumar Saikia pen kaning jipon a dengki, song truck along kiklema bang pudoan apal si tami, kiring jia tuwar, thon ponno. Tasonsi, han katip ki, wo kapang rank pen chenglok, beng along installment loan ki en oversize si tami, pipondo. Lapet, song Klembo mahut, ekios doan sita pajok ponji aphan, bor ipon popusi lamte baklang ponlo. Lapedan parta tractor sitami pipon tanglo, akujai pen hiji hai kachabay aphan oversize sitami pipon lo. Lapen kopini ke thik thik kachini nedo pusita, nili office mate nili saya hem along wang pen, nang arjutami pusi, ning theklong alam chak piketang lo. আজি কাৰ্বি ছটা সংগঠনৰ এটা অনুষ্ঠান আছে কেৰাফ বুলি এই সংগঠনৰ অনুষ্ঠানটোৱে তেওঁলোকে এখন মিটিং সকলো সদস্যৰ মিটিং এখন আহ্বান কৰিছিলে আমি অনুৰোধ কৰিছিলোঁ এই মিটিংখন কৰিবলৈ যাতে কাৰ কি অভিযোগ আছে কাৰবাৰ কিবা অসুবিধা আছে সেইবিলাক আমি জানিব পাৰোঁ সেই সকলক আমি আজি সবৰ লগত ইন্টাৰেক্ট কৰিলোঁ কৰি আমি দেখা পালোঁ যে কিছু মানুহৰ যে পেন কাৰ্ডে নাই কিছুমানৰ আধাৰ কাৰ্ডে নাই গতিকে সেইবিলাক আমি কেনেকৈ তেওঁলোকক যোগান ধৰিব পাৰোঁ কি ব্যৱস্থা কৰিব পাৰোঁ সেই এটা আমি ব্যৱস্থা ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেখেতসকল আত্মনিৰ্ভৰ হ'বৰ কাৰণে কি আৰু নতুন চেষ্টা কৰিব পাৰি আমি যেনেকৈ খেতি পথাৰত তেওঁলোকক সহায় কৰিবলৈ আমি বিচাৰিছোঁ আমি ট্ৰেক্টৰ ইতিমধ্যে ADG SB ছাৰৰ সহায়ত আমি দুখনকৈ ট্ৰেক্টৰ আমি আনি ইতিমধ্যে তেখেতসকলক দিছোঁ যাতে তেওঁলোকৰ সদস্যসকলৰ খেতিত সুবিধা হয় চিট তেখেতসকলক আমি ব্যৱস্থা কৰি দিছোঁ পল্ট্ৰি ফাৰ্ম তেখেতসকলক আমি ব্যৱস্থা কৰাই দিছোঁ হেচিং ইউনিট তেখেতসকলক অলৰেডি দিয়া হৈছে তেখেতসকলে সদস্যত বিতৰণ কৰিছে ইতিমধ্যে আৰু এই প্ৰচেছটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে এটা সময়ত গৈ পেলাই হয়তো এনেকুৱা হ'ব যে কাৰ্বি আংলঙত তেওঁলোকে মেজৰ পল্ট্ৰি ছাপ্লায়াৰ হিচাপে হয়তো প্ৰতিষ্ঠা হ'ব পাৰিব ঠিক তেনেকৈ বাঁহ বেতৰো কিছু কামত আমি আগবঢ়াবলৈ তেখেতসকলক চেষ্টা চলাই আছোঁ নৰ্থ ইষ্ট বেম্বো কেন ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আমি কিছু সাহায্য আনিছোঁ ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ স্কিম আনি পেলাই তেখেতসকলৰ সদস্যসকলক যাতে কৰ্মত নিয়োজিত কৰিব পাৰে তাৰে আমি প্ৰচেষ্টা চলাই আছোঁ তেখেতসকলে ষ্টেজত পাব্লিক মিটিঙত কৈছে যে ইমানখিনি আৰক্ষী আহিব মানে আপোনাৰ নিচিনা আগবাঢ়ি অহা নাই আৰু এই ক্ষেত্ৰত কি হ'ব আৰু ছাৰ কেডাৰ চুবলৈ কৈছে যে কিছুমান কেছৰ কথা কৈছে এইবোৰ মানে কেনেকুৱা ধৰণৰ কি যি কৈছে আৰক্ষী অধীক্ষকে সকলোৱে কাম কৰিছে এনেকুৱা নহয় মই কৰিছোঁ বুলি সকলোৱে কৰিছে হয়তো সকলোৰে ধাৰণটো বেলেগ ধৰণৰ সময় অনুসাৰে কামটো বেলেগ বেলেগ ধৰণে কৰি গৈছে সকলোৱে গতিকে মোৰ ভাগত এইখিনি পৰিছে কাৰণে মই চেষ্টা চলাইছোঁ আৰু যি কেছ উইথড্ৰলৰ কথা কৈছে ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে আৰু যি খুব হেইনিয়াছ ক্ৰাইম নহ'ব বাকীবিলাক কেছ উইথড্ৰ হ'ব ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাক ইতিমধ্যে নিৰ্দেশনা দিছে আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই ইতিমধ্যে আমি জুডিচিয়াৰীক অলৰেডি ছাবমিট কৰিছোঁ গতিকে অনাগত সময়ত এই কেছবিলাক প্ৰায়বিলাক কেছ যিবিলাক কেছ মানে হেইনিয়াছ ক্ৰাইম ন সেইবিলাক উইথড্ৰ হ'ব ধন্যবাদ